sobat pagi dulu ya. Terus coba dulu ya. Ada mix yang di ada video Alhamdulillahi Rabbil Alamin Ar-Rahmanir Rahim এবারে এটাকে বিহু গাব লৈছো জনাবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ উন্মোচন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে আমাৰ ৰাইজৰ পৰা এটি বিপুল হাস্যভৰিৰে আশা কৰিছোঁ এয়া হৈছে মৰমৰ শিল্পী নিশামণিৰ স্মৃতি ধৰি প্ৰয়াত নিশামণি হালৈ আদৰ শ্ৰদ্ধা লগত সংগতি ৰাখি আজি বিভিন্ন কাৰ্যসূচী ইয়াত ৰূপায়িত হৈছে অলপ আগতে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান হৈছে আৰু এতিয়া তেখেতৰ নামত বা তেখেতৰ ঘৰলৈ যোৱা যিটো পথ আধাৰশিলা স্থাপন কৰা কাৰ্যসূচী এই কাৰ্যসূচীখন পৰিচালনা কৰা মাননীয় আপোনালোকৰ এই অঞ্চলৰে
সঞ্জীৱ ডেকা ডাঙৰীয়া, আজিৰ এই অনুষ্ঠানত উপস্থিত BTC EM বন্ধুবৰ লক্ষী দাস ডাঙৰীয়া আৰু প্ৰাক্তন আৰক্ষী বিষয়া ৰাজেন বড়ো ডাঙৰীয়া, ইয়াতে উপস্থিত সকলোৰে বয়োজ্যেষ্ঠ আপোনালোকৰ এই অঞ্চলৰে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু, সমাজ সেৱক মাননীয় বিপিন চন্দ্ৰ কেৱট ছাৰ ডাঙৰীয়া, ইয়াতে উপস্থিত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু ক্ৰমে নৰেন দাস ডাঙৰীয়া, চমন বড়ো ডাঙৰীয়া প্ৰমুখ্যে অতিথিবৃন্দ, মোৰ লগত আহিব পৰা আমাৰ উত্তম দাস ডাঙৰীয়া, শুক্লাই চেৰফাং ব্লক কমিটি BPFৰ সাধাৰণ সম্পাদক দিগন্ত বেজবৰুৱা প্ৰমুখ্যে দলীয় নেতৃবৃন্দসকল, চেণ্ট্ৰেল BPFৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী ফজলুকৰিম হাজৰিকা ডাঙৰীয়া, এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ, শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ নাগৰিকসকল, আজি সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰা তামোলপুৰ আঞ্চলিক আৰু মণিকাঞ্চন আঞ্চলিকৰ শংকৰী সংঘৰ নেতৃবৃন্দ, কৰ্মকৰ্তাসকল, নিজগাঁও গাঁৱৰ আই মাতৃসকল, প্ৰাৰ্থনাত অংশগ্ৰহণ কৰা আৰু বঙালীৰ পৰা মুছলিম সমাজৰ পৰা আজিৰ এই সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰা ধৰ্মগুৰুসকল আৰু তুলাৰাম ৰাজবংশীৰ নেতৃত্বত বিহু সাজেৰে ইয়াত প্ৰাৰ্থনা কৰা সকল আৰু শ্ৰদ্ধা ৰাইজ আই মাতৃসকল, তো আজিৰ দুখৰ দিন যোৱা 11 বহাগ তাৰিখে বিহু গাই নলবাৰীৰ পৰা বঙালীপাৰা বিহুত অংশগ্ৰহণ কৰিব অহা আপোনালোকৰ এই গাঁৱৰে আমাৰ অঞ্চলৰ প্ৰতিভাৱান শিল্পী, যোনে বিহু ভালকৈ নাচিব জানিছিল, যোনে ভালকৈ নাগাৰা নাম পাঠক হিচাপে পৰিৱেশন কৰিব পৰা আছিলে, তেখেতে বহুত প্ৰতিভাশীল আছিল, কম বয়সে আছিল, মাত্ৰ 15 বছৰ হৈছিল, খলখলীয়াকৈ কথা ক'ব পৰা বাকপটুতা আছিলে, ভৱিষ্যত উজ্জ্বল আছিল, সকলোৰে মৰমৰ আছিল, তেখেত হঠাৎ আমাৰ মাজৰ পৰা হেৰাই গৈছে। এই খবৰটো মই জাগাত নাছিলোঁ, যেতিয়া মই বাহিৰত অলপ ইলেকশ্যন শেষ হোৱাৰ পিছত অলপ ফুৰিবলৈ গৈছিলোঁ বাহিৰত, মই তেতিয়া নিউজিলেণ্ডত আছিলোঁ, মই মোবাইল যেতিয়া চাই আছিলোঁ তেতিয়া হঠাৎকৈ দেখিছিলোঁ এদিন দিগন্ত কলিতাই পোষ্ট কৰিছিল, 3 দিনমান আগতহে মই তেওঁক চিনি পাইছিলোঁ। দিগন্ত কলিতাই পোষ্ট কৰিছিল যে নিশামনে হালৈ ক'ৰবাত গড়েশ্বৰ না এইপিনে এটা চাৰিআলিলৈ তেখেতৰ প্ৰগ্ৰাম আছে, তেখেতে এড দি আছিলে, অমুক দিনা মই অমুকত গৈ আছোঁ, আপোনালোকে থাকিব, এই ধৰণৰ। 3 দিন আগত মই চিনাকি হৈছিল তেখেতৰ লগত, মোবাইলত মই তেখেতৰ লগত মই চিনাকি হোৱা নাই, মই তেখেতক চিনি পাইছিলোঁ। তাৰপিছত 3 দিন পিছত দেখা পালোঁ যে তেখেতে এক্সিডেণ্টত মৰিছে। মোৰ খুব বেয়া লাগিছে, মনটো বহুত দুখ লাগিছে। আৰু লগে লগে মই দিগন্ত বেজবৰুৱাক কৈ পেলাই খবৰ ল'ব দিছোঁ, মোৰ লগৰীয়াবিলাকক আহি পেলাই তেখেতৰ ঘৰত আহি মৃত্যুৰ যিটো পৰিয়াল তেখেতক সমবেদনা জনাবৰ কাৰণে মই তেখেতসকলক পঠাইছোঁ। আৰু তেতিয়াই নিশামণি হালৈৰ পিতৃয়ে, ঘৰৰ পৰিয়ালে কৈছিল যে আমাৰ দিগন্ত বেজবৰুৱাক কৈছিল তেখেতৰ এটা হেঁপাহ আছিল নিজৰ ঘৰলৈ যোৱা যিটো ৰাস্তা, এই ৰাস্তাটো কাঁচা ৰাস্তা আছে আৰু সেই ৰাস্তাটো পাক্কা কৰিবৰ কাৰণে অসম চৰকাৰ বা BTC চৰকাৰৰ নেতৃবৃন্দৰ লগত আলোচনা কৰি পেলাই এই ৰাস্তাটো মই বনাম, এই ধৰণৰ কথা ব্যক্ত কৰিছিল তেখেতৰ দেউতাই দিগন্ত বেজবৰুৱাক কৈছিলে। আৰু দিগন্ত বেজবৰুৱাই মোক সুধিছিলে, গতিকে সেই ৰাস্তাটো লাগে, তাৰ কাৰণে সেইটো মই ঘোষণা কৰিম নেকি বুলি দিগন্ত বেজবৰুৱাই মোক সুধিছিলে। তেতিয়া মই কৈছোঁ হ'ব,
এইটো মই যাই ফালে বনাই দিম, গতিকে তুমি ঘোষণা কৰা হিচাপে দিগন্ত বেজবৰুৱা আমাৰ দলীয় শুক্লাচাপাং ব্লক কমিটিৰ বিপিএফৰ উপসভাপতি বাবুল বড়ো আৰু দিগন্ত বেজবৰুৱাৰ নেতৃত্বত এই নিশামণি হালৈ পদটো ঘোষণা কৰিছিল। আৰু এই হিচাপে আজি আমি মানে 15 ফাইনেন্স কমিশ্যনৰ পৰা 2026-27 ইয়াৰ ফাণ্ডেদি 50 লাখ টাকাৰে 1 কিলোমিটাৰ ৰাস্তা, মাত্ৰ 3 মিটাৰ হ'ব, ৰাস্তাটো অলপ ছেভ হ'ব। আমি ICBP মানে CC ব্লকৰ ৰাস্তা আমি মানে বনাম, ইয়াৰে আমি আধাৰশিলাত মানে বনাবলৈ গৈ আছোঁ, অলপ পিছত ফিতা কাটিম। গতিকে কাইলৈৰ পৰা ইয়াৰ কাম আৰম্ভ হ'ব, এই ধৰণৰ কথা। গতিকে মই আশা ৰাখিছোঁ এই মানে নিশামণি হালৈৰ যিটো হেঁপাহ, যিটো ইচ্ছা, তেখেতে স্বৰ্গত থাকিও যাতে মানে তেখেতৰ মানে যিটো সপোন এইটো বাস্তৱত ৰূপায়িত হয়, এইটো আশা কৰিছোঁ। তেখেতৰ নাম যাতে সজীৱ হৈ থাকে, এইটো আশা কৰিছোঁ। আৰু ভৱিষ্যতত যি পাৰোঁ মই স্থায়ীভাৱে তেখেতৰ নামত কিবা এটা বনাব পাৰে নেকি। ৰাস্তা বনাব, ৰাস্তা ভাঙি যাব, হয় নহয়, 4-5 বছৰ পিছত ৰাস্তা ভাঙি যাব, কিন্তু পাৰ্মানেণ্টকৈ কিবা এটা স্থায়ী যদি কিবা ষ্টেচু যদি বনাব পাৰোঁ নিশ্চয় ভাল হ'ব, এই ধৰণৰ কথা। মই এইটোকো অলপ হেৰি কৰিম, চেষ্টা কৰিম স্থায়ীভাৱে। যিটো নিজৰ গাঁৱত আহিলে মানে তেখেতৰ মূৰ্তিটো দেখা পালে যাতে ইয়াতো এজন মানে এজন শিল্পী আছিল, এই অঞ্চলত প্ৰতিভাশালী শিল্পী আছিল, এইটো যাতে সদায় স্মৰণীয় হৈ থাকে, এই ধৰণে মই যদি পাৰোঁ মই এইটো চেষ্টা কৰিম। এইখিনিও আপোনালোকক ব্যক্ত কৰিছোঁ। গতিকে বিশেষ দিবলগীয়া কথা ক'বলগীয়া আছে বুলি মই নাভাবোঁ। সখন্ত পৰিয়ালবৰ্গলৈ যাতে ঈশ্বৰে শক্তি দিয়ে তেখেতসকলে জীয়াই থাকিবৰ কাৰণে। তেখেতৰ ঘৰৰ মৰমৰ ছোৱালীজনী আজি হঠাতে গুচি গ'ল। আমি সকলোৱে মৰিব, এই পৃথিৱীত সকলোৱে আলহী হিচাপে আছে, কোনোবাই কম দিনৰ কাৰণে আহিছে, কোনোবাই বেছি দিন ইয়াত এই পৃথিৱীত আলহী খাই যাব, সকলোৱে মৰিব লাগিব সকলোৱে। কিন্তু তেখেতে ইমান খন্তেকীয়া কম সময়লৈ আহিছিল, কিন্তু কোনোৱে বিশ্বাস কৰিব পৰা নাই, এইটো কথা। তো যিয়ে নহওক তেখেতৰ পৰিয়ালে যাতে মানে সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে, সাহস যাতে ঈশ্বৰে তেখেতসকলক প্ৰদান দিয়ে, এইখিনি আশা কৰিছোঁ। আৰু মই আজি সিদিনা কৈছিলোঁ নিশামণিৰ হালৈ ঘৰলৈ যোৱাৰ 1 লাখ টকা শ্ৰাদ্ধৰ বাবদ দিম বুলি কৈছিল, এইটো মই দিম। গতিকে কোনোবা কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিলে নিশ্চয় ভাল হ'ব। তাৰপিছত নিশামণি হালৈৰ মানে ঘৰৰ কাৰণে মই আজিৰ পৰা 2-3 দিন আগত হাগ্ৰামা মহিলা ডাঙৰীয়া ইলেকশ্যনৰ 2 দিন পিছত, ৰিজাল্টৰ 2 দিন পিছত তামোলপুৰলৈ আহিছিল। তেতিয়া হাগ্ৰামা মহিলা ডাঙৰীয়াক মই লগ পাইছিলোঁ। তেতিয়া মই এই নিশামণিৰ হালৈৰ এক্সিডেণ্টৰ কথাটো কৈছিলোঁ আৰু আজিৰ শ্ৰাদ্ধৰ কথাটো মই কৈছিলোঁ। যদি অলপ সহায় কৰিব পাৰে তেখেতৰ ঘৰৰ পৰিয়ালক, তেতিয়া অলপ ভাল হ'ব বুলি কোৱাত তেখেতে কৈছে অফিচিয়েলি গ'লে বহুত সময় লাগিব, গতিকে মই পাৰ্টিৰ ফালৰ পৰাই 2 লাখ টকা দিম বুলি তেখেতৰ ঘৰলৈ 2 লাখ টকা হাগ্ৰামা মহিলা ডাঙৰীয়াই পঠাইছে। এইটোকো মই তেখেতৰ পৰিয়ালক মই অৰ্পণ কৰিম। আৰু মোৰ ফালৰ পৰা 1 লাখ টকা শ্ৰাদ্ধৰ বাবদ মই কমিটিক অৰ্পণ কৰিছোঁ। এতিয়া নিশামণি হালৈৰ পিতৃ মাতৃ তেখেতসকলক মই আমন্ত্ৰণ জনাইছোঁ, যদি আছে ইয়াত ঘৰত। আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াই 2 লাখ টকা দিছে। টকাৰে একো দুখটো কিনিব নোৱাৰোঁ, তথাপিও এটা যিহেতু নিশামণি হালৈ একমাত্ৰ উপাৰ্জন আছিলে এই ঘৰখন চলাবৰ কাৰণে, গতিকে অলপ সহায় হওক বুলি ভাবি Kita
তো এতিয়া মই প্ৰয়াত নিশামণি হালৈ ঘৰলৈ যোৱা যিটো ৰাস্তা, এই ৰাস্তা আদৰেফালে স্থাপন কৰিবলৈ আগবাঢ়িছোঁ।